এপ্ৰিলৰ 7 তাৰিখ আছিলে সেইদিনা 7 তাৰিখৰ দিনাখনি মানে কি হ'ল আপোনাৰ একদম মানে বহুত বেছি ক্লটিং মানে ব্লাডৰ যোনটো ক্লথ এনে গোটা গোটা তেনেকুৱা টাইপৰ গ'ল নহয় সেইদিনা মানে মোৰ কেনেকুৱা লাগিছে তেতিয়া মানে ভয় খালোঁ এতিয়া কি হ'ব এনেকুৱাকেতো আগতে যোৱা নাছিলে এনেকুৱাতো ব্লাড টাইপৰ গৈছিলে কিন্তু এটা একদম ব্লাড ক্লথ মানে গোটা গোটা তেনেকৈ গৈছে কি হ'ব তেনেকৈ চিন্তা কৰি লগে লগে মানে মানুহজনক ক'লোঁ মানুহজনে মই আকৌ লগে লগে মানে ডিব্ৰুগড় গ'লোঁ সেইবাৰ ডিব্ৰুগড়ত মোক ছিট দিলে 7 তাৰিখৰ দিনা লগে লগে ছিট দিছে তাৰপিছতে 8 তাৰিখৰ দিনাখনিও ছিট দিলে বেজি চেজি কিবা কিবি দিছে আৰু তাৰপিছতে 8 এপ্ৰিল 2019 চনত সেইদিনাখনি মোৰ আজিও মনত আছে ৰাতি মানে মোৰ ইমানেই বেছি গাটো বিষাইছে ইমানেই বেছি গাটো বিষ হৈছে মানে মোৰ এনেকুৱা লাগিছে যেন মোৰ এনেকৈ কোনোবাই চুই দিলেও মানে মোৰ গাটো বিষাইছে আৰু ডক্টৰ এজনক মাতিলে তাৰপিছতে মই তেওঁক ক'লোঁ যে মোৰ বহুত বেছি গা বিষাইছে একদম মানে মই একো কৰিবই পৰা নাই তাৰপিছতে ৰাতি মই মানে তেওঁক ক'লোঁ মই যে হট ৱাটাৰ বেগ ল'ব পাৰিম নি বাৰু তেতিয়া ডক্টৰজনে ক'লে যে ল'ব মানে বেছি টাইম ল'ব মানা কৰিলে আৰু পেটতে মানে অকণমান কাষতে কঁকালৰ কাষত ইমান বিষ হৈছিলে তেওঁ ক'লে বোলে অকণমান সময়হে ল'ব আপুনি বেছি দেৰি নল'ব 5 মিনিটমান লৈ আপুনি থৈ দিব তাৰপিছতে এনেকৈ হট ৱাটাৰ বেগ আনিলে মেলিলে এনেকৈ ভাত পানী খাই মই হট ৱাটাৰ বেগটো এনেকৈ পেটতে লৈ শুই থাকিলোঁ নহয় ৰাতিটো টোপনি গুচি গ'লোঁ গোটেই ৰাতি মানে হট ৱাটাৰ বেগটো মই পেটত লৈ শুই থাকিলোঁ তাৰপিছত লৈ যেতিয়া ৰাতিপুৱা মই 4টামান বজাত সাৰ পাইছোঁ আৰে মোকতো এইটো বেছি দেৰি ল'ব কোৱা নাছিলে মই এইটো লৈ দেখোন গোটেই ৰাতি শুই থাকিলোঁ এনেকুৱা ভয় লাগিছে নহয় তাৰপিছত কি হ'ব এতিয়া বেবীটোৱে কষ্ট পালে নেকি কিবা হ'ল নেকি এনেকৈ ভাবিছোঁ আৰু তাৰপিছতে ৰাতিপুৱা মই একদম গাটো ভাল লাগিছে আৰু তাৰপিছত পূৰা ভাল লাগিছে মই ভাবিছোঁ বিহু ওচৰ পালেহি যিহেতু ঘৰ যাব লাগিব গাটো ধুই লওঁ গা চা ধুই মেলি যামগৈ আৰু মিষ্টাৰে মই খাবৰ বাবে কিবা এটা আনিব গ'ল তাৰপিছতে মই আছোঁ আৰু মোৰ বাও থাকে ডিব্ৰুগড়ত বায়েও মানে আহি মেলি খবৰ লৈ আছিলে বাৰু ৰাতি তাৰপিছত ৰাতিপুৱা আৰু মই কি কৰিছোঁ গা ধুব গৈছোঁ গা পা ধুই আহি গোটেই মাথা চাথা ধুই মেলি একদম ধুনীয়াকৈ চকীখনত বহি টিভি চাইছোঁ তাৰপৰা মানে এনেকুৱা লাগিছে মানে আকৌ এবাৰ মই ব্লিডিং হোৱা নিচিনা অনুমান কৰিলোঁ তাৰপিছত মোৰ ভাবিছোঁ আকৌ ব্লিডিং হ'ল নি বন্ধ হৈছিলে নহয় টয়লেটত গৈ মই চাইছোঁ মানে একদম মানে আপোনাৰ মানে প্ৰস্ৰাৱ মই কৰাই নাই কিন্তু প্ৰস্ৰাৱ হৈ আছে মানে একদম কণ্টিনিউৱাছলি হৈ আছে তাৰপিছত মোৰ কি হৈছে মই ধৰিব পৰা নাই লগে লগে মই বালৈ ফোন কৰিলোঁ মই বাক ক'লোঁ বা বোলো মোৰ এনেকুৱা মই প্ৰস্ৰাৱটো মোৰ টেণ্ডেঞ্চি অহা নাই কিন্তু অট'মেটিকেলি প্ৰস্ৰাৱ ওলাইছে কি হৈছে মোৰ তেতিয়া বায়ে ক'লে যে তোৰ চাগে পানী ভাঙিলে তেনেকুৱা হ'ল চাগে সেইবুলি ক'লে আৰু তাৰপিছতে মই একদম ভয় খালোঁ লগে লগে মিষ্টাৰলৈ ফোন কৰিলোঁ মিষ্টাৰে ডক্টৰক ক'লে আহিলে মেলিলে পূৰা ডক্টৰৰ ওচৰলৈ নিলে 9 এপ্ৰিল 2019 তাৰিখে তাৰপিছতে চিজাৰিন কৰিলে আৰু চিজাৰিন কৰাৰ সময়ত মানে অকল তেওঁ আৰু মই আছিলোঁ মানুহজন আৰু মই আনকি আমি কি জানেনে ইমান ধুনীয়াকৈ লোকে বেবী কাপোৰ একদম ধুই মেলি লৈ যায় কিন্তু আমাৰ মানে বেবী কাপোৰ এটাও নাছিলে মানে কাৰণ আমি সেইখিনি প্ৰিপেয়াৰ হোৱাই নাছিলোঁ সি যে আগতীয়াকৈ জন্ম হ'ব সেইটো কথা আমি গম পোৱাই নাছিলোঁ মানে দুখো লাগিছে ধৰি লওক কোনো নাই বায়েও পটককৈ আহিব পৰা নাই মিষ্টাৰ মই আৰু ঘৰৰ লখিমপুৰৰ পৰাতো ঘৰৰ মানুহ তাত পায়গৈ মানেতো বহুত দেৰি হৈ যাব তাৰপিছতে তেওঁ মানে চকুলৈ মই চাব পৰা নাই মানে অকলে এৰি থৈ যাবলৈ এনেকুৱা লাগিছে জীয়াই থাকিম বা নাথাকিম বা কি হ'ব অপাৰেশ্যন ৰুমত সেইটোতো নাজানো গতিকে মানে মনত এনেকুৱা ভাৱ হৈছে যে মই মানে মোৰ নিজলৈ মানে চিন্তা লগা নাই মানুহজনলৈ ইমান চিন্তা লাগিছে যেতিয়া মই মানে মোক ষ্ট্ৰেচাৰত উঠাই পিনি লৈ গৈছে তেওঁ এনেকৈ বাহিৰৰ পৰা মোক চাই আছে দৰ্জাখন বন্ধ কৰি দিছে মানে সেই দৃশ্যটো মোৰ আজিও মনত আছে তেওঁৰ মুখখন দেখি মানে মই মানে কান্দি আছোঁ ভিতৰত মই মানুহ এগৰাকীক কৈছোঁ যে আপুনি মোৰ হাজবেণ্ডক কওকচোন যে চিন্তা নকৰিবলৈ সকলো মোৰ ভাল হ'ব কাৰণ তেওঁ মোৰ বাবে বহুত বেছি ত্যাগ কষ্ট কৰিছে তেওঁ মোক বহুত বেছি ভাল পায় মোৰ কিবা এটা হ'লে মই সেইটো চিন্তা কৰা নাই মানে মোৰ মানুহজনৰ কি হ'ব মোৰ যদি কিবা হয় মই সেইখিনি কথা টেনশ্যনত আছোঁ আৰু লগতে বাচ্ছাটো যদি পৃথিৱীলৈ ভালকৈ নাহে কি হ'ব আমাৰ এনেকুৱা এটা টেনশ্যনত মানে সোমাই গৈছোঁ আৰু হ'লেও ভগৱানক বহুত বেছি বিশ্বাস আছিলে যে ভগৱানে সকলো ভাল কৰিব তাৰপিছতে তেনেকৈ চিজাৰিন হ'ল মোৰ আৰু যেতিয়া ডক্টৰে ক'লে তোমাৰ এটা ল'ৰা সন্তান জন্ম হৈছে মানে মনটো খুবেই বেছি ভাল লাগিছিলে ছোৱালী হোৱা হ'লেও ভাল লাগিলহেঁতেন বাৰু ল'ৰা হৈছে তেনেকৈ ক'লে বহুত বেছি ভাল লাগিছিলে তাৰপিছতে সেয়াই আৰু অনুভৱ জন্ম হ'ল মই বিচনাত পৰি তাইক জন্ম দিলোঁ 3 মাহ দিন মই বিচনাত পৰিছোঁ ভাবি চাওক 3 মাহ দিন একেটা ছাইডতে এনি টাইম বিচনাত শুই থকা সেই মানে দিনবোৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ ভগৱানে হ'লেও যে তাক ইমান ধুনীয়াকৈ সুস্থকৈ জন্ম দিলে সেই কথাষাৰ মই মানে ভাবিলেই আচৰিত লাগে সঁচাকৈ ভগৱানৰ মহিমাই সকলোবোৰ তাৰপিছতে আজি মই আপোনালোকৰ সৈতে আৰু এটা কথা কওঁ বুলি ভাবিছোঁ আজিকালি কিছুমান মানুহে ভাবে যে বিয়া পাতি মেলি অলপ জীৱনটো মানে এনজয় কৰি মেলি ভালকৈ পিছত সন্তানৰ কথা ভাবিম এতিয়া সন্তান হ'লেও বা নালাগে তেনেকুৱা ধৰণৰ কথা কিছুমানে ভাবে দেই চবেই নাভাবে কিন্তু মই ভাবোঁ যে এগৰাকী মহিলাই 30 বছৰ আগতেই সন্তান জন্ম দিব লাগে এটা হ'লেও সন্তান জন্ম দিব লাগে মোৰ বাৰু তেতিয়া 25 বছৰে হৈছিলে কিন্তু যেতিয়া আমি এতিয়া ছেকেণ্ড টাইম আমাৰ ছোৱালীজনী জন্মৰ সময়ত আমি গৈছোঁ বা চিনাকি কিছুমান মানুহে কয় আমাক যে কেনেকুৱা ঘটনা হৈছে
তেওঁলোকৰ লগত বা তেওঁলোকে সন্তান বিচাৰিছে কিমান কষ্ট পাবলগীয়া হৈছে ডক্টৰৰ ওচৰত গৈ 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 মানে একদম ভাগৰি গৈছে এনেকুৱা ধৰণৰ বহুতো কাহিনী আমাক কিছুমানে কয় বা আমি দেখিছোঁ বা হস্পিটেল গ'লেও বহুত তেনেকুৱা মানুহ লগ পাওঁ যিয়ে মানে ভগৱানক চিন্তা কৰি কৰি ডক্টৰৰ ওচৰলৈ গৈ বাৰে বাৰে হাৰ মানি গুচি আহে গতিকে আজিকালি আগৰ দিন নাই যে আমাৰ মাহঁতে আগতে 5টা 6টা ল'ৰা ছোৱালী একদম মানে ডক্টৰৰ ওচৰলৈ নোযোৱাকৈ জন্ম দিব পাৰিছিলে কিন্তু আজিকালি সেই দিন নাই আজিকালি খোৱা খাদ্যবোৰ কথাটো আপোনালোকে জানেই খাদ্যবোৰত সকলো ভেজাল এইবিলাক সকলোবোৰ মিক্স থাকে একো বস্তুৱে আজিকালি ভাল নহয় ফ্ৰেছ বস্তু একো পাবলৈ নাই আজিকালি খোৱা বস্তু আৰু সেই যোনবোৰ খাদ্য আমি খাওঁ সেই খাদ্যবোৰ যিহেতু ফ্ৰেছ নহয় গতিকে আমাৰ শৰীৰটো ইমান ষ্ট্ৰং হৈ নাথাকে যে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত মানে সেইটো ষ্ট্ৰংনেছ নাথাকে আগতে আমাৰ মা আইতাহঁতৰ যিবোৰ আছিলে আগতে মহিলাসকলে ঘৰৰ কাম কৰাৰ উপৰি পথাৰত কাম কৰে ধান দায় ধান কাটে ঢেৰ কাম কৰে তাঁত বয় কিন্তু আজিকালি মহিলাসকলে আমি চাবচোন ঘৰৰ কামকেইটাৰ বাহিৰে বা চাকৰি কৰিবলৈ যোৱা মহিলাসকলে চাকৰি কৰাৰ বাহিৰে পথাৰে চথাৰে ঘূৰি ফুৰে জানে বহুতো মহিলাই আজিকালি পথাৰলৈ নাযায় কিছুমানে যায় বাৰু যিহেতু আমাৰ লাইফ ষ্টাইল চেঞ্জ হ'ল আমাৰ খাদ্য চেঞ্জ হ'ল আমাৰ সকলোবোৰ চেঞ্জ হ'ল গতিকে আমাৰ বডিটো ইমান ষ্ট্ৰং নহয় যে 35-40 বছৰ বয়সতো মানে মাতৃ হ'ব পৰা কিছুমান ক্ষমতা আমাৰ নাইকিয়া হয় আজিকালি PCOD PCOSৰ কথা আপোনালোকে শুনিছেও সৰু সৰু ছোৱালীবোৰৰো PCOD হয় আপোনালোকে জানেনে কেলে ফিজিকেল এক্সাৰচাইজ নাই খাদ্য বেয়া লাইফ ষ্টাইল চেঞ্জ সেইকাৰণে গতিকে আমি মহিলাসকলে 30 বছৰ আগতে এটা হ'লেও সন্তানৰ মাতৃ হ'বলৈ চেষ্টা কৰিব লাগে মোৰ ফালৰ পৰা কৈছোঁ কিন্তু বাকী তেওঁলোকৰ কথা কেতিয়া সন্তান জন্ম দিয়ে নিদিয়ে বাকী আপোনালোকৰ কথা নিজৰ লাইফ নিজৰ ডিচিশ্যন মোৰ মনৰ কথাটোহে ক'লোঁ আৰু আমি কিছুমান নজনাকৈ ভুল হৈ গৈছিলে যেহেতু সেই সময়ত আমি প্ৰথম পিতৃ মাতৃ হ'বলৈ গৈ আছিলোঁ সেই সময়ত আমি হয়তো লং জাৰ্ণি কৰিব নালাগিছিল বা বেছিকৈ মই ওপৰৰ পৰা তললৈ অহা যোৱা কৰিব নালাগিছিল সেনেকুৱাই আৰু ধৰি লওক কিন্তু চাকৰি কৰা মহিলাই কিছুমান ডিউটি কৰি আহিও বাচ্চা জন্ম দিয়ে সেইটো কথা নোহোৱাও নহয় কিন্তু সকলো মহিলাৰে ফিজিকেল ফিটনেছটো একেই নাথাকে কিছুমান ষ্ট্ৰং থাকে কিছুমান উইক থাকে কিছুমানৰ প্ৰব্লেম থাকে কিছুমানৰ প্ৰব্লেম নাথাকে মোৰ যিহেতু প্ৰব্লেম আছিলে মই জনা নাছিলোঁ কিন্তু মই যদি সেইখিনি সাৱধান হ'লোহেঁতেন তেতিয়া হয়তো মোৰ ব্লিডিং নহ'লহেঁতেন আৰু মই 3 মাহ দিন বিচনাত পৰি বাচ্চা জন্ম দিবলগীয়া নহ'লহেঁতেন সেই দুখখিনি হয়তো মই নাপালোহেঁতেন গতিকে মই মোৰ জীৱনৰ কিছু এক্সপিৰিয়েঞ্চ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ আৰু হয়তো আমাৰ ভাগ্যও বেয়া আছিল এনেকুৱা হ'বলগীয়া আছিল হয়তো কিন্তু মই ভাবোঁ যে সকলোৱে বাচ্চা হোৱাৰ সময়ত ডক্টৰৰ ওচৰলৈ যাব লাগে ধুনীয়াকৈ ডক্টৰৰ ট্ৰিটমেণ্ট আৰু ডক্টৰৰ এডভাইচ ধুনীয়াকৈ শুনিব লাগে ল'ব লাগে তেতিয়া হয়তো ভাল হ'ব আৰু বাকী সিমানেই মোৰ ক'বলগীয়া আপোনালোকৰ যদিহে এই ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই